এতিয়ালৈকে 864 জন 864 টোটেল বিপিএফ ঘাইকে বিপিএফ আৰু বিভিন্ন দলৰ পৰা আমাৰ ইপিপিএল দলত যোগদান কৰিছে। আমাৰ ইপিপিএল দলৰ নীতি আদৰ্শ ভাল পায় আৰু প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বক ভাল পায়। ইউজি ব্ৰহ্ম ছাৰ, গোবিন্দ বসুমতাৰী আৰু ৰঞ্গীৰা নাৰ্জাৰীৰ নেতৃত্বক ভাল পায়। আজি বিপিএফৰ কৰ্মীবিলাকে আমাৰ ইপিপিএলত যোগদান কৰিছে। এইটোৱে প্ৰমাণ যে গোটেই বিটিচিত আজি প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত কিমান বিশ্বাস কৰিছে। প্ৰমোদ বড়ো ছাৰে আমাক শান্তি ঘূৰাই আনি দিছে, আমাক উন্নতি দিছে। আমাৰ বড়োলেণ্ড অঞ্চলত যি হিংসাজৰ্জৰ অঞ্চল আছিলে এইটো পৰিৱৰ্তন কৰি পেলাই আজি শান্তিপূৰ্ণ এটা অঞ্চলত তেখেতে এইটো পৰিণত কৰিছে। গতিকে আমাৰ বড়োলেণ্ডবাসী ৰাইজে তেখেতৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিব, তেখেতক ধন্যবাদ জনাব। আৰু 2025 যে ইলেকশ্যন আহি আছে, ছেপ্টেম্বৰ মাহত হ'ব বুলি আমি শুনিছোঁ। ছেপ্টেম্বৰ মাহত যেতিয়া ইলেকশ্যন হ'ব, আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বতে বিটিআৰত আকৌ এবাৰ চৰকাৰ গঠন কৰিবলৈ গৈ আছে। দতমা MCLA সমষ্টিত এইবাৰ ইপিপিএল যেটাটো খাটাং, ইয়াতে কোনো শক্তিয়ে ইপিপিএলক ধৰি ৰাখিব নোৱাৰে। দতমা যে আমাৰ পৰিষদীয় সমষ্টি আছে, এইটো ইপিপিএল জিকাটোৱে নহয়, জিকি পেলাই ইয়াত এজন AM পাবলৈ গৈ আছে। দতমাবাসী ৰাইজে, দতমা সমষ্টিৰ ভোটাৰ ৰাইজে ইয়াত AM পাবলৈ গৈ আছে। গতিকে যি 5টা বছৰ ইপিপিএল চৰকাৰ চলিল, কিন্তু ইয়াতে MCLAটো আছিলে বিপিএফ। ইয়াত বহুত উন্নয়ন হ'ব পৰা নাই, ইয়াত MCLA কাম কৰিব পৰা নাই। তেখেতৰ এগেইনষ্টত বহুত ইনকামেঞ্চি হ'ল। গতিকে ইয়াত দতমা নহওক, খালি MCLA বুলি নহয়, MLA 2024 যেতিয়া ইলেকশ্যন হ'ব, দতমা MLA সমষ্টিও আমি জিকিবলৈ গৈ আছোঁ। ইপিপিএলে হওক বা বিপিএল হওক বা যে নতুনকৈ অলৰেডি ইমান নতুন পলিটিকেল পাৰ্টি এটাই হ'ব লাগে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী, কৰ্মযোগী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাক নেতৃত্ব বহন কৰি আহি আছে। 2020 চনত যেতিয়া আমি ইপিপিএল বিজেপি বিটিআৰত চৰকাৰ গঠন কৰিলোঁ, তেতিয়া তেখেতৰ নেতৃত্বতে আমি চৰকাৰ গঠন কৰিছোঁ। 2021 চনত যেতিয়া অসম চৰকাৰ গঠন হ'ল, আমাৰ ইয়াতে ইপিপিএল বিজেপি আৰু AGPৰ যে অসম চৰকাৰ গঠন হ'ল, তেতিয়া তেখেতৰ নেতৃত্বতে গঠন হ'ল। আৰু তেখেতৰ নেতৃত্বতে আমি নতুন দিল্লীত NDA চৰকাৰক সমৰ্থন জনাইছোঁ। ইপিপিএলৰ আমাৰ 2জন MP আছে, আমি NDA চৰকাৰক সমৰ্থন জনাইছোঁ 2029 চনলৈকে। গতিকে তেখেতে যদি কিবা এটা কথা কৈছে যে আমি সকলোৱে একেলগে মিলি পেলাই আমি বড়োলেণ্ডত ৰাজনীতিত নামিব লাগে বুলি কৈছে, এইটো ভাল কথাই কৈছে। আমি বহুলানি বিপিএফৰ লগত আলোচনা কৰিলোঁ, আলোচনাত বহিলোঁ, মই নিজে আছিলোঁ আলোচনাত। আমি তেখেতসকলক অনুৰোধ জনালোঁ যে আমি ইপিপিএল আৰু বিপিএফ একেলগে মিলি পেলাই আমি ৰাজনীতি কৰিব লাগে। আমাৰ অঞ্চলটো বহুত সৰু অঞ্চল, ইমান ডাঙৰ অঞ্চল নহয়। 5টা জিলাৰ আমাৰ বিটিআৰ অঞ্চলটো হয়। এই 5টা জিলাত 2টা-3টা পাৰ্টি থকাটো বাঞ্ছনীয় নহয়। গতিকে আমি বিপিএফৰ নেতৃত্বক অনুৰোধ কৰিছিলোঁ যে আমি একেলগে মিলি পেলাই ৰাজনীতি কৰিব পাৰোঁ। তেখেতসকলে বেছিভাগ লিডাৰবিলাকে আমাক সঁহাৰি জনাইছিল, আমাৰ লগত চামিল হ'ব বুলি কৈছিল। কিন্তু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া নিজৰ যে লোক, নিজৰ যে আশা আকাংক্ষা, তেখেত এজন উচ্চ আকাংক্ষাৰ ব্যক্তি হয়। তেখেতৰ গ্ৰীডটো শেষ নহয়। তেখেতে এটা পদবীটো নাপালে চামিল নহয় আমাৰ লগত মানে একলগ নহয় বুলি ক'লে। এইকাৰণে আমাৰ যে আলোচনা প্ৰক্ৰিয়া এইটো স্থগিত হৈ ৰ'ল। আৰু এইটোৱে বেয়া পাই পেলাই আপোনালোকে দেখা পাইছে বিপিএফৰ বেছিভাগ নেতৃবৰ্গই আমাৰ ইপিপিএল দলত যোগদান কৰিছে। যিমান বিপিএফৰ নেতা আছিল, এই চন্দন ব্ৰহ্মই নহওক কিয়, এই খাম্পা বৰগোহাঞি নহওক কিয়, এই হিতেশ বসুমতাৰী, মাখন স্বৰ্গীয়াৰী, বহুত বাগা নেতাবিলাকে হাগ্ৰামা মহিলাৰ নেতৃত্বক বেয়া পায় যি দলটো তেখেতসকলে গঠন কৰিছিল, যি দলটো জন্ম দিছিল খাম্পা বৰগোহাঞি ছাৰহঁতে, চন্দন ব্ৰহ্ম ছাৰহঁতে, এই দলটো এৰি পেলাই, ত্যাগ কৰি পেলাই তেখেতসকলে আজি ইপিপিএলত যোগদান কৰাৰ এটাই অৰ্থ যে হাগ্ৰামা মহিলাৰী ব্যৰ্থ হৈছে। তেখেতৰ নেতৃত্ব কোনেও ভাল নাপায়। তেখেতে এটা স্বৈৰাচাৰিতা নেতৃত্ব বহন কৰিছে বিপিএফত। আৰু আজি বিটিআৰ অঞ্চলৰ ৰাইজে তেখেতক ৰিজেক্ট কৰিছে। তেখেতে আজি আমাৰ বিটিআৰ অঞ্চলৰ ৰাজনীতিৰ অতীত হয় আৰু আমাৰ ইপিপিএল আৰু প্ৰমোদ বড়ো ছাৰৰ ৰাজনীতি বৰ্তমান আৰু ভৱিষ্যত হয়।